সো সকলোকে স্বাগতম জনাইছোঁ মই উমৰ ফাৰুক ক্লান উইথ AGF চেনেলত। সো আমি অলৰেডি তিনিটা ভিডিঅ' ভইচ চেঞ্জৰ আলোচনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো হ'ব 4 নম্বৰ ভিডিঅ'। সো যিসকলে আগৰ তিনিটা ভিডিঅ' চোৱা নাই সেইসকলে চাই আহিবা আগৰ তিনিটা ভিডিঅ'। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মেইনলি ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ, যে ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ আমি কেনেকৈ চেঞ্জ কৰিব লাগিব। একেবাৰে সহজ, বহুত সহজে শিকিব পাৰিবা, বহুত ইজিলি, ইমান টান নহয়। সো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো স্কিপ নকৰি পেলাই সম্পূৰ্ণ শেষলৈকে চাবা। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথম হ'ল ৰুল, যে ইম্পাৰেটিভ চেণ্টেন্স মানে আদেশসূচক বাক্য, আৰু এই আদেশসূচক বাক্যৰ ক্ষেত্ৰত কি হয়, এক্টিভ ভইচৰ পৰা যেতিয়া আমি পেছিভ ভইচ কৰিম, পেছিভ ভইচ কৰিবলৈ প্ৰথমে কি কৰিব লাগিব, লেট লিখিব লাগিব, অবজেক্টক ছাবজেক্ট হিচাপে লিখিব লাগে, তাৰপিছত বি লিখি ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগে। মানে কি কৰিব লাগিব, আমি যেতিয়া নেকি ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত, আৰু ইম্পাৰেটিভ চেণ্টেন্স মানে হৈছে আদেশসূচক বাক্য, এই চেণ্টেন্সৰ প্ৰথমে কি থাকিব, ভাৰ্ব থাকিব। আৰু এই ক্ষেত্ৰত আমি কি কৰিব লাগিব, প্ৰথমে লিখিব লাগিব লেট, তাৰপিছত লিখিব লাগিব অবজেক্ট, তাৰপিছত লিখিব লাগিব বি, আৰু তাৰপিছত ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব। আৰু ইয়াৰ পিছত যদি বাক্যটোত কিবা শব্দ থাকে সেইকেইটা পিছত লাষ্টত লিখিব লাগিব। চ' যেনে এক্সাম্পল প্ৰথমটো আমি চাওঁ, ৰাইট দ্য আনচাৰ নাও। ইয়াত কি আছে, ৰাইট হৈছে ভাৰ্ব, দ্য আনচাৰ হৈছে অবজেক্ট। ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমাৰ প্ৰথমে কি লিখিব লাগিব, লেট লিখিব লাগিব, তাৰপিছত অবজেক্ট লিখিব লাগিব। অবজেক্ট হৈছে কি, দ্য আনচাৰ, দ্য আনচাৰ হৈছে অবজেক্ট। এই দ্য আনচাৰক আমি লিখিলোঁ, তাৰপিছত এটা বি লগাব লাগিব, বি লগালোঁ, আৰু ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব, গতিকে ভাৰ্বৰ 3 নং ৰূপ লিখিলোঁ, ৰিটেন। তাৰপিছত নাও আছে, নাও বহি যাব, মানে লেট দ্য আনচাৰ বি ৰিটেন নাও। তাৰপিছৰটো হ'ল ডু দ্য ৱৰ্ক ইমিডিয়েটলি। ইয়াত ডু হ'ল ভাৰ্ব আৰু দ্য ৱৰ্ক হ'ল অবজেক্ট। গতিকে প্ৰথমে লিখিব লাগিব লেট, তাৰপিছত হ'ব অবজেক্টটো মানে দ্য ৱৰ্ক, তাৰপিছত বি লগাব লাগিব, তাৰপিছত ডু 3 নম্বৰ ৰূপ হ'ল ডান, আৰু ইমিডিয়েটলি আছে, ইমিডিয়েটলি লাষ্টত বহি যাব। তাৰপিছত 3 নম্বৰটো হ'ল ক্লিন দ্য ৰুম। ক্লিন দ্য ৰুম আছে, ইয়াত ক্লিন হ'ল ভাৰ্ব আৰু দ্য ৰুম হ'ল অবজেক্ট। গতিকে কি লিখিব লাগিব, প্ৰথমে লিখিব লাগিব লেট, তাৰপিছত লিখিব লাগিব অবজেক্টটো মানে দ্য ৰুম, তাৰপিছত বি লগাব লাগিব, আৰু ছাবজেক্ট আছে ক্লিনড, ভাৰ্বটো আছে ক্লিনড, ক্লিনৰ 3 নম্বৰ ৰূপ হ'ল ক্লিনড। গতিকে কি হ'ব, লেট দ্য ৰুম বি ক্লিনড। তাৰপিছত 4 নম্বৰটো হ'ল অপেন দ্য ডুৱাৰ। অপেন দ্য ডুৱাৰ আছে, ইয়াত অপেন হ'ল ভাৰ্ব, দ্য ডুৱাৰ হ'ল অবজেক্ট, মানে দৰ্জাখন খোলা। ইয়াত কি লিখিব লাগিব, প্ৰথমে লিখিব লাগিব লেট, তাৰপিছত লিখিব লাগিব অবজেক্টটো মানে দ্য ডুৱাৰ, লেট দ্য ডুৱাৰ, তাৰপিছত কি লিখিব লাগিব, বি লগাব লাগিব, তাৰপিছত অপেনৰ 3 নম্বৰ ৰূপ হ'ল অপেণ্ড। গতিকে কি হ'ব, লেট দ্য ডুৱাৰ বি অপেণ্ড। কল ইন এ ডক্টৰ চুন। কি, ইয়াত কল হ'ল ভাৰ্ব, তাৰপিছত এ ডক্টৰ হ'ল অবজেক্ট, আৰু চুনটো লাষ্টত আছে এনেই। গতিকে প্ৰথমে লিখিব লাগিব লেট, তাৰপিছত এ ডক্টৰ লিখিলোঁ, তাৰপিছত বি লগাব লাগিব, তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ৰূপ হ'ল, ভাৰ্ব হ'ল কল, কলৰ 3 নম্বৰ ৰূপ হ'ল কল্ড, আৰু লগত ইন আছে, ইন বহি যাব, তাৰপিছত লাষ্টত একেবাৰে শেষত বহি যাব কি, চুন বহি যাব। তাৰপিছত ৱৰ্ক আউট দ্য ছাম। ইয়াত ৱৰ্ক আউট হ'ল ভাৰ্ব, দ্য ছাম হ'ল অবজেক্ট। গতিকে কি লিখিব লাগিব, প্ৰথমে আমাৰ লেট লিখিব লাগিব, দ্য ছাম যিটো আছে, দ্য ছামটো পিছত লিখিব লাগিব, তাৰপিছত বি বহাব লাগিব, আৰু ৱৰ্কৰ 3 নম্বৰ ৰূপ হ'ল ৱৰ্কড, তো ৱৰ্ক লিখিলোঁ, আৰু আউটৰ লগত বহি যাব, মানে ৱৰ্কড আউট হ'ব। কি হ'ব, ৱৰ্ক আউট দ্য ছাম, লেট দ্য ছাম বি ৱৰ্ক আউট। এইটো হ'ল পুট আউট দ্য লেম্প, হ'ব লেট দ্য লেম্প বি পুট আউট। ৰুলটো, ইম্পাৰেটিভ চেণ্টেন্সৰ ৰুলটো এইটো আৰু সহজ, যে কি লিখা আছে, ইম্পাৰেটিভ চেণ্টেন্সৰ প্ৰথমেই যদি প্লিজেৰে আৰম্ভ হয়, তেন্তে এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিবলৈ প্ৰথমে প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু লিখিব লাগে, আৰু বাকীখিনি যেনেকৈ আছে তেনেকৈ লিখিব লাগে। মানে যদি ইম্পাৰেটিভ চেণ্টেন্সৰ প্ৰথমে প্লিজ থাকে, যেনে প্লিজ গিভ মি ছাম ৱাটাৰ, কি হ'ব, এতিয়া প্লিজ থাকিলে এইটো এটা ইম্পাৰেটিভ চেণ্টেন্সে হয়, যদিও অনুৰোধমূলক মানে বাক্য, আৰু অনুৰোধ কৰা হয়, ৰিকুৱেষ্ট কৰা হয়। চ' ইয়াত কি হ'ব, প্লিজৰ ঠাইত আমি ইউ আৰ ৰিকুৱেষ্টেড টু লিখিম,
পেছিভ ভইচত মানে এক্টিভ ভইচৰ পৰা যেতিয়া আমি পেছিভ ভইচ কৰিম তেতিয়া এক্টিভ ভইচত যে প্লিজ থাকিব পেছিভ ভইচ কৰোঁতে সেই প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু লিখিব লাগিব আৰু বাকীখিনি যেনেকৈ আছে তেনেকৈ হ'ব চ' এক্সাম্পল চাওঁ আমি প্ৰথম কি আছে প্লিজ গিভ মি ছাম বুকছ কি হ'ব ইয়াত প্লিজৰ ঠাইত হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম বুকছ লিখিব লাগিব প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু বাকী গিভ মি ছাম বুকছ আছে গিভ মি ছাম বুকছ বহি গৈছে ইয়াত আছে কি প্লিজ হেল্প মি ইন মাই ডিষ্ট্ৰেছ ইয়াত প্লিজৰ ঠাইত বহিছে ইউ আৰ ৰিকুৱেষ্টেড টু তাৰপিছত হেল্প মি ইন মাই ডিষ্ট্ৰেছ হেল্প মাই ইন মাই ডিষ্ট্ৰেছ বহি গৈছে প্লিজ ছিং এ ছং ইউ আৰ ৰিকুৱেষ্টেড টু ছিং এ ছং তাৰপিছত প্লিজ লেণ্ড মি 100 rupees প্লিজৰ ঠাইত বহি গৈছে ইউ আৰ ৰিকুৱেষ্টেড টু বাকী লেণ্ড মি 100 rupees এণ্ড তেনেকৈ বহি গৈছে 5 নম্বৰটো হ'ল প্লিজ গিভ মি ছাম টাইম টু ডু দ্য ৱৰ্ক কি বহিছে প্লিজৰ ঠাইত বহিছে ইউ আৰ ৰিকুৱেষ্টেড টু তাৰপিছত গিভ মি ছাম টাইম টু ডু দ্য ৱৰ্ক সেইখিনি বহি গৈছে গিভ মি ছাম টাইম টু ডু দ্য ৱৰ্ক আশা কৰোঁ সকলোৱে বুজি পাইছে চ' যদিহে বুজি পাইছে তেন্তে ভিডিঅ'টো লাইক কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰা আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিয়া চ' আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ